জাষ্ট এটা মেছিয়ে গ'ল দিলে মেক্সিকো আৰু আৰ্জেণ্টিনা খেলা হৈ আছে এতিয়া আৰু গাইজ মই এবাৰ নেপাল যাই আছোঁ ডিচেম্বৰৰ 28 তাৰিখে 27 তাৰিখে আৰু তাৰ পৰা ধুনীয়া ধুনীয়া ব্লগ দিম আপোনালোকে চাব কিয় যাই আছোঁ পিছত ক'ম বাৰু নেক্সট ব্লগটোত তো চাব তো সেই গাইজ কি খবৰ আপোনালোকে খবৰ সকলো ভালে আছে আৰু গাইজ আজি হৈছে ডিচেম্বৰ 3 তাৰিখ আৰু সেই বুলি ভাবিছোঁ আমি লগকেইটাই মিলি এটা সৰুছে এটা খানা খাম বুলি ভাবিলোঁ তো সেইটো কাৰণে চাইলতক ক'লোঁ তো সিহঁতে এতিয়া হাঁহ আনিব গৈছে আৰু আজি এতিয়া দেৰি হ'ল প্ৰায় 8টা 8:30 মানে বাজিল সিহঁতক হাঁহ আনিব গৈছে চাই লওক তো ভিডিঅ'টো শেষলৈকে চাওক তো ফাৰ্ষ্ট কাঁহী এখন লৈ লওঁ আৰু চামুচ লাগে তাৰপিছত এয়া আলু আৰু পিঁয়াজখিনি লৈ লওঁ ৰ'ব তো এইখিনি আলু পিঁয়াজ লৈ ল'লোঁ আৰু এতিয়া যাব লাগে ভিডিঅ' কৰি আছোঁ ইউটিউবত আৰু এইফালে আমাৰ হাঁহ চলাই আছে এইফালে আমাৰ টিকলু এ ভাইটি কি কৈছা তাতে কেৰেম খেলি আছে আমাৰ মছলা এইগিলা চিকেন ৰেড চিলি পাউডাৰ মছলা তই চাই লৈ যা চাবি ভাই আজি খানা কিহেদি হ'ব হা তো গাইছ মানে আমি মানে চাকুখন নিয়া নাছিলোঁ তো সেইটো মানে চাকুখন নিব আহিলোঁ মানে আলু পিঁয়াজ চলাবৰ কাৰণে এটা আমাৰ হেৰিটো হেৰি কৰি থৈ দিছোঁ আৰু এইফালে মুন্নাই আলু চলাই আছে মুন্না কেনেকুৱা লাগিছে জবটো আৰু এইফালে পাপুদা হাঁহ চলাই আছে ইয়া হাঁহ এইফালে দেৰি হ'ল 9টামান বাজিল আৰু এইফালে কেৰম খেলি আছে কেৰম জিন্দাবাদ তো গাইছ একবাৰ আহিলোঁ মানে চাকু ল'বলৈ এইবাৰ তেলা নিয়া নাছিল আৰু খেলা চাওঁ গলিল নেকি এটা ক'ত তো গাইছ লৈ ল'লোঁ তেল আকৌ পাহৰিলোঁ মানে হালধি আনিব পাহৰিলোঁ মছলা গোটেইখিনি লৈ গৈছোঁ মানে হালধিটো লোৱা নাছিলোঁ খালি আৰু কিছু হালধি লৈ আছোন হালধি গুড়া আৰু ঘৰত আৰু দিছোঁ আছোন তো হালধিখিনি সিহঁতে আনক মই তেলটো লৈ যাওঁ তো সিহঁতে এটাই আছে এটাই খাইছোঁ আমি খানাটো এইখিনিত কি হ'ব ইমান দেৰি লাগিছে নেকি হাঁহটো চলাওঁতে দে স্পীড চলা স্পীড সি কেৰেম তাতে হাঁহটো পুৰিবৰ কাৰণে অলপ খেৰ লাগে তো এতিয়া খেৰ আনিব যাই আছোঁ আমি চাইলা হে দিছাচোন খেৰ আনিব যাই আছোঁ বাহিৰত খেৰ আছে লৈ আহোঁ 9:25 হ'ল আমাৰ এইফালে হাঁহে মানে হেৰি কৰা হোৱা নাই তো খেৰ আছে আমাৰ তাতে তাৰপৰা লৈ আহোঁ লো আধাটো লো খেৰ এতিয়া হাঁহটো পুৰিব লাগে দেৰি হ'ল 9:25 হ'ল হাঁহৰ অপাৰেশ্যন চলি আছে পুৰা এয়া ক'ৰবাত যদি মানে পিঁয়াজ কাটা লাগে কণ্টেক্ট কৰিব পাৰে এই ডাঙৰটো নহয় দিয়ক এইটো সৰুটো ডাঙৰটো মানে তাতে গৰম পানী আছে সেইটো নহয় দিয়ক এইটো মানে সৰুটো এটা বনাবা আমাৰ হাঁহ চাহ পুৰা হৈ গ'ল এতিয়া খালি এটা হেৰি কৰে এটা জুই ধৰি আছে ইয়াতে চব ৰেডি ইফালে আমাৰ আলু পিঁয়াজ মছলা পাতি ইয়াতে ৰহুন তাতে তেল হাঁহ চব ৰেডি ইফালে কণী হাঁহৰ আৰু ৰেডি চব আকৌ এটা বস্তু আনিব পাহৰিলোঁ কচেলি এখন হাঁহটো চাব কি কৰিব লাগিল এতিয়া আমাৰ জুই ধৰাই হৈছে টাইম চাওঁ নাই মই কেইটা বাজিল এইটো মই মানে হেৰি চাৰি কেইটা বাজিলে তো গাইছ মই মানে খেলা চাই আছিলোঁ বহুত দেৰি ইহঁতৰ পৰা কি কৈছে চাই আহোঁ কিমান বাকী আছে আৰু হে কিমান বাকী আছে নাজানো আৰু ইয়াতে বনাই আছে ইয়াতে কিমান বাকী আছে পইচা নাই আঞ্জা হা দিয়ে নাই আমাৰ ৰান্ধনী আজি এটা এফালে দুটা এফালে তিনিটা আজি আঞ্জা আনিব কিবা হয় কি বস্তু এইটো কলিজা তো গাইছে আমি আজি খানা খোৱা মানুহ এইকেইটা চাহিল মুন্না বাবুদা ৰিচ টিকলা এইফালে ভাইটি এইফালে মই এইটো কি বজিছে লাষ্টত আৰু ইহঁতৰ বোলে আঞ্জা হ'ল এতিয়া বাহিৰত যাওঁ মানে হলটেন খেলাখন চালো হ'ল না হা
বেয়া হ'লে কাক ধৰিম তই বেয়া হ'ব নোৱাৰে আঞ্জা ভাইটি ভাল হ'লে কাক কম আৰু বেয়া হ'লে এয়া নাজানো দেই ভাই আঞ্জা ভাল হ'ব লাগিব কিন্তু যৌ তো গাইছে আমাৰ এটা চব ৰেডি কৰি লৈছোঁ এটা আমি খাম এতিয়া বহি লৈছোঁ পাপু দা ই পানী আনিব গৈছে পানী আনক তাৰপিছত এতিয়া গোটেইখিনি হেৰি কৰিম এইফালে আছে ভাইটি চাহিল ৰিচ মুন্না টিকলা মানে খোলাই সি তাৰ লিগে আঞ্জা থৈ দিম তো এয়া হৈ গ'ল এইফালে পাপু দা এই আঞ্জা পুৰা একদম এতিয়া ভাত খাওঁ আৰু ভিডিঅ'টো এইখিনি শেষ কৰিলোঁ যদি ভাল লাগিলে লাইক কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব নাপাৰিব নেক্সট ভিডিঅ' লগ পাম তেতিয়ালৈকে গুড বাই এণ্ড গুড নাইট